নমস্কাৰ আসসালামু আলাইকুম আজি আমি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম বিশেষকৈ ভাষাৰ ওপৰত কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিম প্ৰথম প্ৰশ্ন অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন উত্তৰ বৰ্তদেৱ পিছৰ প্ৰশ্ন পশ্চিম অসমত অসমীয়া ভাষাটো কি ভাষাৰূপে পৰিগণিত উত্তৰ কামৰূপী পিছৰ প্ৰশ্ন মহাপুৰুষ শংকৰদেৱে কেইখন অংকীয়া নাট লিখিছিল উত্তৰ 6খন পিছৰ প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ নাটসমূহ লিখোতে কি ভাষা ব্যৱহাৰ কৰিছিল উত্তৰ বজ্ৰাৱলী কোন চনত কোনে অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল 1972 চনত ছাৰ জৰ্জ কেম্পবেলে পিছৰ প্ৰশ্ন শেক্সপিয়াৰৰ কোনখন নাট অসমীয়ালৈ অনুদিত প্ৰথম নাট উত্তৰ কমেডি অফ এৰৰ্ছ পিছৰ প্ৰশ্ন ৰাজ্যখনৰ মুঠ কিমান শতাংশতকৈও অধিক লোকে অসমীয়া ভাষা কয় উত্তৰ 60%তকৈও অধিক পিছৰ প্ৰশ্ন প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল উত্তৰ 1867 চনত মাইলছ ব্ৰনছনে পিছৰ প্ৰশ্ন প্ৰথম অসমীয়া গদ্য সংকলন কথাগীতৰ ৰচক কোন উত্তৰ বৰ্তদেৱ পিছৰ প্ৰশ্ন আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোনখন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি উত্তৰ অসমীয়া ল'ৰাৰ মিত্ৰ পিছৰ প্ৰশ্ন অসমীয়া ভাষা লিখনিত শৰ্ট হেণ্ড পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি উত্তৰ ফণী শৰ্মা পিছৰ প্ৰশ্ন অৰ্থাৎ 12 নম্বৰ প্ৰশ্ন অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি উত্তৰ চন্দ্ৰকান্ত অভিধান পিছৰ প্ৰশ্ন অসমৰ মুখ্য ভাষা কি উত্তৰ অসমীয়া পিছৰ প্ৰশ্ন হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি উত্তৰ চিত্ৰ ভাগৱত অসমীয়া ভাষা সাহিত্যৰ পিতৃ কোন উত্তৰ শ্ৰীমন্ত শংকৰদেৱ পিছৰ প্ৰশ্ন অসমীয়া চুটিগল্পৰ জনক কোন উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা পৰৱৰ্তী প্ৰশ্ন সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচক কোন উত্তৰ যতীন্দ্ৰনাথ দুৱৰা ইয়াৰ পিছৰ প্ৰশ্ন কোন চনত আইনমতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয় উত্তৰ 1960 চনত পিছৰ প্ৰশ্ন অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কোন উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা তাৰ পিছৰ প্ৰশ্ন 1990 চনত কাৰ দ্বাৰা ৰচিত কোনখন উপন্যাস হৈছে প্ৰথম অসমীয়া উপন্যাস পদ্মনাথ গোহাঞি বৰুৱাৰ দ্বাৰা ৰচিত ভানুমতী পিছৰ প্ৰশ্ন শংকৰদেৱৰ দ্বাৰা উদ্ভাৱিত এক অংকযুক্ত নাটসমূহক কি নাট বোলা হয় উত্তৰ অংকীয়া নাট পিছৰ প্ৰশ্ন অৰ্থাৎ 22 নম্বৰ প্ৰশ্ন সাহিত্য একাডেমী বঁটা লাভ কৰা কোনখন পুথি প্ৰথম অসমীয়া পুথি উত্তৰ বনফুল পিছৰ প্ৰশ্ন উত্তৰাকাণ্ড ৰামায়ণৰ অসমীয়া অনুবাদ কোনে কৰিছিল উত্তৰ শ্ৰীমন্ত শংকৰদেৱে পিছৰ প্ৰশ্ন শোণিত কুঁৱৰী নাটকখনৰ লেখক কোন উত্তৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা পিছৰ প্ৰশ্ন ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল উত্তৰ মাধৱ কন্দলী পিছৰ প্ৰশ্ন অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক আখ্যা দিয়া হয় উত্তৰ ৰজনীকান্ত বৰদলৈ পিছৰ প্ৰশ্ন প্ৰায় সমগ্ৰ মহাভাৰত কোনে অসমীয়াত ৰচনা কৰিছিল উত্তৰ
ৰাম সৰস্বতী। পিছৰ প্ৰশ্ন প্ৰথম অসমীয়া ছপা কৰা পুথিখনৰ নাম আৰু প্ৰকাশৰ চনটো কি? পুথিখনৰ নাম ধৰ্মপুস্তক আৰু চন 1813 চন। পিছৰ প্ৰশ্ন গ্ৰামাটিকেল নোটছ অফ দ্য এছামিজ লেংগুৱেজ নামৰ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ নাথান ব্ৰাউন। পিছৰ প্ৰশ্ন অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্ৰথম অসমীয়া ভাষাৰ নাটকখনৰ নাম কি? বিন বৰাগী। উত্তৰ হ'ল বিন বৰাগী। অনাতাঁৰ যোগে প্ৰচাৰ হোৱা প্ৰথম নাট। পিছৰ প্ৰশ্ন অসমীয়া ভাষাত বৰ্তমানলৈকে সৰ্বাধিক সংখ্যক কিতাপ লিখা সাহিত্যিকগৰাকী কোন? উত্তৰ ৰঞ্জু হাজৰিকা। পিছৰ প্ৰশ্ন বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰুসকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথিসমূহক অসমীয়া ভাষাত কি বুলি জনা যায়? উত্তৰ চৰিত পুথি। পিছৰ প্ৰশ্ন সংগীত সাধনৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? প্ৰশ্নটো আকৌ কৈছোঁ সংগীত সাধনৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? উত্তৰ সংগীত কোষ লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাই। জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী। এই তিনিজন। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। পিছৰ প্ৰশ্ন অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ডাইজেষ্ট আলোচনীখনৰ নাম কি? তফজ্জুল আলী সম্পাদিত সংগম। পিছৰ প্ৰশ্ন অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন আৰু কি কি? উত্তৰ কীৰ্তনঘোষা, নামঘোষা, দশম আৰু ভক্তি ৰত্নাকৰ। পিছৰ প্ৰশ্ন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম অধিৱেশন ক'ত আৰু কেতিয়া হৈছিল? উত্তৰ 1888 চনৰ 25 আগষ্টত 67 নং মিৰ্জাপুৰ ষ্ট্ৰীটত হৈছিল, বৰ্তমান কলিকতা। পিছৰ প্ৰশ্ন কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে? উত্তৰ 1850 চনত এলিজা ব্ৰাউনে। কোনে প্ৰথমে অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে? উত্তৰ 1950 চনত এলিজা ব্ৰাউনে। পিছৰ প্ৰশ্ন অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন কি কি? উত্তৰ কীৰ্তনঘোষা, নামঘোষা, দশম আৰু ভক্তি ৰত্নাকৰ। পিছৰ প্ৰশ্ন প্ৰাক শংকৰী যুগৰ কবিসকলৰ নাম কি কি? উত্তৰ হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কণ্ডলী, হৰিহৰ বিপ্ৰ আৰু মাধৱ কণ্ডলী। পিছৰ প্ৰশ্ন কোনে কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল? উত্তৰ কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণন মেননে 1940 চনত। পিছৰ প্ৰশ্ন অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনাৰীৰ নাম কি কি? উত্তৰ তেওঁলোক হ'ল মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউন। পিছৰ প্ৰশ্ন ধন্য নৰতনু ভাল নামৰ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি সৈয়দ আব্দুল মালিকে এই উপন্যাসখন ৰচনা কৰিছিল। পিছৰ প্ৰশ্ন অসমীয়া ভাষা কোনবোৰ ভাষাৰ সমন্বয়ৰ ফলত গঢ় লৈ উঠিছিল? উত্তৰ মাগধী, প্ৰাকৃত, আৰ্যতৰ ভাষাসমূহ
জনজাতীয় ভাষা ইংৰাজী, স্পেনিছ, ওলন্দাজ, পাৰ্চী, আৰবী আদি বিদেশী ভাষাসমূহৰ সমন্বয়ৰ ফলত অসমীয়া ভাষা গঢ় লৈ উঠিছিল। পিছৰ প্ৰশ্ন, কীৰ্তনঘোষা আৰু নামঘোষাৰ ৰচক কোন? উত্তৰ, কীৰ্তনঘোষা লিখিছিল শ্ৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু নামঘোষা লিখিছিল মাধৱদেৱে। পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া চনেট পুথিখন কি? উত্তৰ, মালচ। পিছৰ প্ৰশ্ন, পূৰ্বতে আহোমসকল কোন ভাষা গোষ্ঠীৰ অন্তৰ্ভুক্ত আছিল? উত্তৰ, পূৰ্বতে আহোমসকল টাই ভাষাৰ অন্তৰ্ভুক্ত আছিল। পিছৰ প্ৰশ্ন, মামণি ৰয়ছম গোস্বামীৰ জন্ম কেতিয়া হৈছিল? উত্তৰ, 1942 চনৰ 14 নৱেম্বৰত। পিছৰ প্ৰশ্ন, মামণি ৰয়ছম গোস্বামীয়ে কেতিয়া জ্ঞানপীঠ বঁটা অৰ্জন কৰিছিল? উত্তৰ, 2001 চনত। তাৰ পিছৰ প্ৰশ্ন, অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয়ৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন, উত্তৰটো হ'ব নাথান ব্ৰাউন। সাহিত্যৰথী নামেৰে জনাজাত অসমৰ প্ৰখ্যাত সাহিত্যিকগৰাকীৰ নাম কি? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱা। পিছৰ প্ৰশ্ন, অসমৰ অ মোৰ আপোনাৰ দেশ নামৰ জাতীয় সংগীতৰ ৰচক কোন? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱা। পিছৰ প্ৰশ্ন, কাক 1958 চনত পদ্মশ্ৰী আৰু 1967 চনত অলকানন্দৰ বাবে সাহিত্য একাডেমী বঁটা প্ৰদান কৰে? উত্তৰ, নলিনীবালা দেৱী। পিছৰ প্ৰশ্ন, অসমীয়া ভাষাই কিমান চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? উত্তৰ, 1961 চনত। পিছৰ প্ৰশ্ন, অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয় কিমান চনত প্ৰকাশিত হৈছিল? উত্তৰ, 1846 চনত। পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া মাহেকীয়া আলোচনী জোনাকী প্ৰথমবাৰ কলিকতাৰ পৰা প্ৰকাশিত হৈছিল কিমান চনত? চনটো 1889 চনত। পিছৰ প্ৰশ্ন, অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে গঠিত সংস্থাটোৰ নাম কি? উত্তৰ, অসম সাহিত্য সভা। পিছৰ প্ৰশ্ন, জ্ঞানপীঠ বঁটাৰে সন্মানিত প্ৰথমজন অসমীয়া সাহিত্যিক কোন? উত্তৰ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। পিছৰ প্ৰশ্ন, প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাটখনৰ নাম কি? উত্তৰ, ৰুক্মিণী হৰণ। খুবই ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ। আগন্তুক পৰীক্ষাত খুবেই অখাৰ সম্ভাৱনা আছে, খুবেই আহিব বুলিয়ে ক'ব পাৰি, খুবেই ইম্পৰ্টেণ্ট। গতিকে অলপ গুৰুত্ব সহকাৰে ল'ব পাৰে, যদি আপোনালোকে এইটো নোট কৰি ৰাখিব পাৰে। পিছৰ প্ৰশ্ন, কম্পিউটাৰত কোনে প্ৰথমে অসমীয়া পুথি লিখি উলিয়াইছিল? উত্তৰ, দিলীপ কুমাৰ দত্ত। পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া অনূদিত গ্ৰন্থখনৰ নাম কি? উত্তৰ, যাত্ৰীকৰ যাত্ৰা। পিছৰ প্ৰশ্ন, কাক অসমীয়া সাহিত্য সংস্কৃতিৰ জনক বুলি কোৱা হয়? উত্তৰ, শ্ৰীমন্ত শংকৰদেৱ। পিছৰ প্ৰশ্ন, অসমীয়া দিনপঞ্জীৰ প্ৰথম মাহটো বহাগ। উত্তৰ হ'ব বহাগ। প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম? উত্তৰ, অসমীয়া ভাষাৰ ব্যাকৰণ। পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া সাহিত্য বুৰঞ্জী পুথিখনৰ নাম কি? উত্তৰ, অসমীয়া সাহিত্যৰ বুৰঞ্জী। পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? উত্তৰ, দৈনিক বাতৰি। পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি? প্ৰহ্লাদ চৰিত। প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম প্ৰহ্লাদ চৰিত। পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম কি? উত্তৰ, ভানুমতী। পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? উত্তৰ, অসমীয়া পুথিৰ তালিকা।
প্ৰথম আত্মজীৱনী। আত্মজীৱনীখনৰ নাম অসমীয়া পুথিৰ তালিকা। অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল? উত্তৰ খ্ৰীষ্টীয় ৯ম-১০ম শতিকাত। পিছৰ প্ৰশ্ন অৰ্থাৎ শেষৰ প্ৰশ্ন, অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা? খুবেই দৰকাৰী প্ৰশ্ন। আৰ্য গোষ্ঠী। উত্তৰ আৰ্য। কোন গোষ্ঠীৰ ভাষা? আৰ্য গোষ্ঠীৰ ভাষা